নমস্কাৰ বিদ্যা মন্দিৰ চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম। আমি ইতিমধ্যে পাৰ্ট 1 আৰু পাৰ্ট 2ত প্ৰাক ঐতিহাসিক যুগৰ বিষয়ে ডিছকাছ কৰিছোঁ। যদি আপোনালোকে ইতিমধ্যে পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেন্তে পাৰ্ট 1 আৰু পাৰ্ট 2 চাই ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আজি আমি পাৰ্ট 3ত ঐতিহাসিক যুগ অৰ্থাৎ ৰাজনৈতিক বুৰঞ্জীৰ বিষয়ে ডিছকাছ কৰিম। তেন্তে আহক আমি পাৰ্ট 3 আৰম্ভ কৰোঁ। ঐতিহাসিক যুগৰ আৰম্ভণি। প্ৰাচীন অসমৰ ৰাজনৈতিক বুৰঞ্জী খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ মাজভাগৰ পৰাহে ধাৰাবাহিকভাৱে পোৱা যায়। এই সময়ছোৱাৰ ভিতৰতেই বৰ্মন বংশীয় ৰজাসকলৰ ৰাজত্ব আৰম্ভ হয়। বৰ্মন বংশ প্ৰতিষ্ঠাৰ পৰা পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয় বুলি ক'ব পাৰি। এতিয়া আমি বৰ্মন বংশৰ বিষয়ে ডিছকাছ কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পুষ্য বৰ্মন। দ্বিতীয় প্ৰশ্নটো হৈছে বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? আৰু ইয়াৰ উত্তৰ পুষ্য বৰ্মন। তৃতীয় প্ৰশ্নটো হৈছে বৰ্মন বংশৰ ৰজা পুষ্য বৰ্মনে কি উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মহাৰাজা ধীৰাজ। চতুৰ্থ প্ৰশ্নটো হৈছে পুষ্য বৰ্মনৰ মৃত্যুৰ পিছত কোন বৰ্মন বংশৰ ৰজা হৈছিল? উত্তৰটো হৈছে সমুদ্ৰ বৰ্মন। 5 নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ কোনগৰাকী ৰজা গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ সমসাময়িক আছিল? উত্তৰটো হৈছে সমুদ্ৰ বৰ্মন। 7 নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ ৰজা সমুদ্ৰ বৰ্মনে লোৱা উপাধিটো কি আছিল? উত্তৰটো হৈছে মহাৰাজা ধীৰাজ। 7 নম্বৰ প্ৰশ্নটো হৈছে সমুদ্ৰ বৰ্মনৰ পিছত কোন বৰ্মন বংশৰ ৰজা হৈছিল? আৰু ইয়াৰ উত্তৰ বলবৰ্মন। 8 নম্বৰ প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থত উল্লেখ আছে যে কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰজাৰ সম্ভৱতঃ বলবৰ্মনৰ জীয়ৰী অমৃতপ্ৰভাক বিয়া কৰাইছিল? আৰু ইয়াৰ উত্তৰ ৰাজতৰংগিনীত। আৰু এই ৰাজতৰংগিনী নামৰ বুৰঞ্জী পুথিখন কলহনে ৰচনা কৰিছিল? 9 নম্বৰ প্ৰশ্নটো হৈছে কাশ্মীৰত থকা অমৃত ভৱন নামৰ বৌদ্ধ বিহাৰটো কোনে নিৰ্মাণ কৰাইছিল? আৰু ইয়াৰ উত্তৰ অমৃতপ্ৰভাই। 10 নম্বৰ প্ৰশ্ন বৰ্মন বংশৰ কোনগৰাকী ৰজাই কামৰূপ ৰাজ্যৰ পূবফালে থকা কপিলী উপত্যকাৰ ডবকা ৰাজ্য জয় কৰি কামৰূপৰ অন্তৰ্গত কৰিছিল? উত্তৰটো হৈছে কল্যাণ বৰ্মন। প্ৰশ্ন সংখ্যা 11 অশ্বমেধ যজ্ঞ সমাপন কৰা প্ৰথম বৰ্মন বংশীয় ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰ মহেন্দ্ৰ বৰ্মন। প্ৰশ্ন সংখ্যা 12 মহেন্দ্ৰ বৰ্মনৰ সমসাময়িক গুপ্ত ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে স্কন্দগুপ্ত। প্ৰশ্ন সংখ্যা 13 কামৰূপৰ প্ৰথম ৰজা কোন আছিল যিয়ে ৰাজ্যৰ পশ্চিম সীমা কৰতোৱা নদীলৈ বিস্তাৰিত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ভূতি বৰ্মন বা মহাভূত বৰ্মন। পৰৱৰ্তী প্ৰশ্ন কোনখন গ্ৰন্থত মহাভূত বৰ্মনক ভূতি বৰ্মন বুলি কোৱা হৈছে? আৰু ইয়াৰ উত্তৰটো হৈছে হৰ্ষচৰিতত। এই হৰ্ষচৰিত পুথিখন বাণভট্টই ৰচনা কৰিছিল। 15 নম্বৰ প্ৰশ্ন বৰগংগা শিলৰ ফলিখন কোনে খোদিত কৰিছিল? উত্তৰটো হ'ল ভূতি বৰ্মনে। প্ৰশ্ন সংখ্যা 16 বৰ্মন বংশৰ কোনগৰাকী ৰজাই পৰম ভট্টাৰক পৰম দৈৱত উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ভূতি বৰ্মন বা মহাভূত বৰ্মনে। পৰৱৰ্তী প্ৰশ্ন বৰ্মন বংশৰ কোনজন ৰজাই 2টা অশ্বমেধ যজ্ঞ সমাপন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্থিত বৰ্মনে। প্ৰশ্ন সংখ্যা 18 বৰ্মন বংশৰ শাসক সুস্থিত বৰ্মনৰ জনপ্ৰিয় নাম কি আছিল? উত্তৰটো হ'ল মৃগাংক। নেক্সট কুৱেশ্যন বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। 20 নম্বৰ প্ৰশ্ন কুমাৰ ৰজা বুলি কাক কোৱা হৈছিল? উত্তৰ ভাস্কৰ বৰ্মন। নেক্সট প্ৰশ্ন কামৰূপৰ কোনজন ৰজাৰ লগত উত্তৰ ভাৰতৰ থানেশ্বৰ ৰজা হৰ্ষবৰ্ধনৰ মিত্ৰতা আছিল? আৰু ইয়াৰ উত্তৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন কোনজন কটকীৰ দ্বাৰা
ভাস্কৰ বৰ্মনে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব কৰিছিল? উত্তৰটো হৈছে হংসবেগ। পৰৱৰ্তী প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ সমসাময়িক গৌড় ৰাজ্যৰ ৰজা কোন আছিল? উত্তৰটো হৈছে শশাংক। নেক্সট কুৱেশ্যন, গৌড় ৰাজ্যৰ ৰাজধানী কি আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে কৰ্ণ সুবৰ্ণ। আজিৰ অন্তিমটো প্ৰশ্ন, ভাস্কৰ বৰ্মনে সিংহাসনত আৰোহণ কৰি প্ৰচলন কৰা চনটোক কি বোলে? আৰু ইয়াৰ উত্তৰ ভাস্কৰাব্দ বা কামৰূপী চন। এই ভাস্কৰাব্দ বা কামৰূপী চন ভাস্কৰ বৰ্মনে 594 খ্ৰীষ্টাব্দত প্ৰচলন কৰিছিল। নেক্সট ভিডিঅ'ত আমি আকৌ ঐতিহাসিক যুগৰ বিষয়ে ডিছকাছ কৰিম। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।